Hello everyone, welcome to my YouTube channel AM World Mushina. Moi Mushina মোৰ YouTube channel AM World Mushina লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আনিছো। তেন্তে আহক দেৰি নকৰি আজিৰ ভিডিওটোত কি আছে চাও। আজি মই মোৰ ভিডিওটোত আমলা পাউডাৰ আৰু হেনা পাউডাৰ আমাৰ চুলিত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাকে দেখাবলৈ লৈছো। আমি সকলোৱে জানো যে হেনা পাউডাৰ আৰু আমলা পাউডাৰ আমাৰ চুলিৰ বাবে যথেষ্ট উপকাৰী হয়। হেনা পাউডাৰে চুলি নতুনকৈ গজাত সহায় কৰে। যেতিয়া আমাৰ চুলি ফটা সমস্যা হয় নাইবা আমাৰ চুলিবোৰ উইক হয় মানে দুৰ্বল হয়, আমাৰ চুলিবোৰ মাজতে ছিঙি যায়, সেইটো আমাৰ সমস্যা দূৰ কৰে। আমলখিৰ গুণাগুণৰ কথাটো ক'বই নালাগে। চুলিৰ যিকোনো সমস্যাৰ কথা হ'লে মানুহে কয় যে আমলখি লগোৱা বা আমলখি খোৱা নাইবা আমলখি কিবা প্ৰকাৰে চুলিত লগাবলৈ কয়। সেইকাৰণে আমলা পাউডাৰ আমাৰ চুলিৰ বাবে যথেষ্ট ভাল। আমলা পাউডাৰে আমাৰ চুলিখিনি মজবুত কৰে, চুলি নতুনকৈ গজাত সহায় কৰে আৰু আমাৰ যে প্ৰিমেচিয়ৰ গ্ৰেইং হয় অৰ্থাৎ সোনকালে চুলি যে পকে সেই সমস্যাও দূৰ কৰে। একেবাৰে চুলিখিনি যিখিনি পকি গ'ল সেইখিনিও ঠিক নকৰে, কিন্তু কাৰোবাৰ যদি সোনকালে চুলি পকিছে তাৰ বাবে আমলা পাউডাৰ বা আমলখি যথেষ্ট ভাল হয়। তেন্তে মোৰ ভিডিওটো চাই থাকক আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মই ইয়াত নেচাৰছৰ হেনা পাউডাৰটো ইউজ কৰিছোঁ আৰু আলপছ গুডনেছৰ আমলা পাউডাৰটো ইউজ কৰিছোঁ। মই এতিয়া এটা বাউলত হেনা পাউডাৰখিনি আৰু আমলা পাউডাৰখিনি মিক্স কৰি ল'ম। মই প্ৰায় 6-7 চামুচ হেনা পাউডাৰ লৈছোঁ আৰু তাতকৈ কম পৰিমাণত আমলা পাউডাৰ লৈছোঁ। যদি আমি 5 চামুচ হেনা পাউডাৰ দিওঁ তেতিয়া আচলতে 2 চামুচে আমলা পাউডাৰ দিব লাগে। তেনেকৈ আপোনালোকে মিশ্ৰণটো বনাই ল'ব আৰু ময়ো তেনেকৈ ইয়াৰ এটা ধুনীয়া মিশ্ৰণ বনাই লৈছোঁ যিটো চুলিত লগাবলৈ সুবিধা হ'ব। এই গোটেইখিনি মিক্স কৰি প্ৰায় 1 ঘণ্টা মই থৈ দিছোঁ। তাৰপিছত গোটেইখিনি ভালকৈ মিক্স কৰি মই ধুনীয়াকৈ চুলিত লগাই ল'ম। দেখিছে আপোনালোকে এই মিশ্ৰণটো? মই এতিয়া এই গোটেইখিনি চুলিত ধুনীয়াকৈ লগাই ল'ম। হেনা লগোৱাৰ আগতে সদায় চুলিখিনি ভালকৈ এনেকৈ ফনিয়াই ল'ব লাগে। হেনা কৰোঁতে সদায় চুলিখিনি ধুনীয়াকৈ পাৰ্টিশ্যন কৰি ফনিয়াই পেলাই আগৰ পৰা মানে গুৰিৰ পৰা একদম চুলিৰ আগৰলৈকে ধুনীয়াকৈ হেনাখিনি লগাব লাগে। যিকোনো হেয়াৰ পেক লগাওঁতে চুলিখিনিত ভালকৈ লাগিলেহে ইয়াৰ যিটো ৰিজাল্ট হয় সেইটো আমি ভালকৈ পাব পাৰোঁ। চুলিখিনি এইদৰে এটা খোপা বান্ধি ল'ব, তেতিয়া হেনা লগাওঁতে সহজ হয়। মই এতিয়া এই হেনাখিনি বাহিৰত ধুনীয়াকৈ লগাই আহিম। ভিতৰত এটা কাৰণেই নলগাওঁ, যদি ভিতৰত পেলাওঁ নাইবা ক'ৰবাত কাপোৰত লগাওঁ মায়েতো মোক গালি দিব। তেন্তে চাই থাকিব ভিডিঅ'টো। এতিয়া মই গোটেই চুলিখিনিতে হেনাখিনি ধুনীয়াকৈ লগাই আহিলোঁ বাহিৰত। মই ভিডিঅ'টো চুলিখিনি ধোৱাৰ প্ৰায় 3 ঘণ্টামানৰ পাছত যেতিয়া সম্পূৰ্ণকৈ চুলিখিনি শুকালে তাৰপিছত ভিডিঅ'টো কৰিছোঁ। আপোনালোকে দেখিব যে মই এতিয়া চুলিত ফণী ব্যৱহাৰ কৰিছোঁ আৰু অকণো জট নাই লগা। আচলতে আমি হেনা কেলে ব্যৱহাৰ কৰিব লাগে, চুলিখিনিত যে বহুত কিবা এটা ধুনীয়া হৈ যাব তেনেকুৱা নহয়। চুলিত আমি হেনা ব্যৱহাৰ কৰিলে আমাৰ বহুতো প্ৰব্লেমৰ পৰা আমি আচলতে সুফল পাব পাৰোঁ। ডেণ্ড্ৰাফ নাইকিয়া হয়, তাৰপিছত আমাৰ চুলিত জট লগা কমে আৰু যে আমাৰ কেতিয়াবা কি হয় আগবোৰ যে ফাটে সেইটোও ভাল হয় আৰু চুলিখিনি বহুত মজবুতো হয়। হেনা ব্যৱহাৰ কৰাৰ দিনাখন কেতিয়াও চেম্পু ব্যৱহাৰ কৰিব নালাগে। চুলিখিনি সদায় হেনা ব্যৱহাৰ কৰাৰ পাছত নৰ্মেল পানীৰেহে ধুব লাগে। তেন্তে মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব। তেতিয়া আহিব লগা নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। মই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সোনকালে লগ পাম। তেতিয়ালৈকে বাই বাই।